নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দি আছে এইসকলৰ বাবে এটা জৰুৰী খবৰ পুনৰ প্ৰশ্নকাকত ফাদিল প্ৰশ্নকাকতক লৈ পুনৰ তুলপাৰ লাগিছে সমগ্ৰ অসমত তাৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া কলে এই বাতৰি ভুৱা আৰু ভিত্তিহীন এই মুহূৰ্তত জনাইছো হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ভুৱা বাতৰি আৰু ভিত্তিহীন আখ্যা এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মঙ্গলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি সামাজিক মাধ্যমত চৰ্চা চলাৰ লগতে কেইবাটাও সংবাদ মাধ্যমেও বাতৰি প্ৰকাশ কৰিছিল ইয়াৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে এই বাতৰি ভুৱা আৰু সম্পূৰ্ণ ভিত্তিহীন আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পেজ বিজ্ঞপ্তি শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰম সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰা হৈছে তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ভুৱা বাতৰি আৰু উৰা বাতৰিৰ বলি নহ'বলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে জাৰি কৰা পেজ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰতিবেদন অনুসৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকতৰ ফাদিল হৈছে শিক্ষা পৰিষদে প্ৰাৰ্থীসকলক উৰা বাতৰি বিশ্বাস নকৰিবলৈ আৰু পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ অনুৰোধ জনায় খবৰ অনুসৰি 28 ফেব্ৰুৱাৰীত পৰীক্ষাৰ এদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ৰসায়ন বিজ্ঞানৰ এখন হাতে লিখা সমাধান কৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছিল কাকতখনৰ ছবি ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল ইফালে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি HSLCয়ে এই দাবী অস্বীকাৰ কৰে যদিও পেজ বিজ্ঞপ্তিটোত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা হাতে লিখা প্ৰশ্নকাকতৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই